দেখিছে নহয় পথাৰৰ মাজত একেবাৰে এবাৰ যি সাৰৰ দাম হৈছে কি খেতি কৰিব যি 20 টকীয়া কেজি যিটো আমাৰ পটাছ আমি যোৱা বছৰলৈকে আমি ব্যৱহাৰ কৰি আছিলোঁ সেই পটাছৰ কেজি এইবাৰ 40 টকা আৰু আমাৰ ধানৰ দাম নাই উপায় নাই কৰিবই লাগিব আমি খেতিয়ক মানুহ কৰিবই লাগিব নমস্কাৰ খাতি খোৱা অসমীয়া সকলোকে স্বাগতম মই আগতে এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাইছিলে পথাৰৰ ওপৰত আৰু আজি আমাৰ এইবছৰ আমাৰ আজি 9 ভূঁই আৰু 9 ভূঁই মানে আমি আজি প্ৰায় শেষ কৰা এটা পৰিকল্পনা কৰিছোঁ যিহেতু আমাৰ বহুত মানুহ লাগি আছে পথাৰত ৰোৱনীও বহুত তাতে এতিয়া আমাৰ কঠীয়াও তুলি আছে উঠাই আছে এইফালে তাকে আমি আজি শেষ কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু এই আমাৰ যি খেতি যি আমাৰ অসমীয়া মানুহৰ জীৱনশৈলীৰ লগত এটা আমাৰ অংশ যি আমাৰ খেতি অবিহনে আমাৰ একো নাই আমি খেতিয়ক মানুহ খেতিয়ে কৰিব লাগিব আৰু এই পখৰ ৰ'দক নেওচি শাওণমহীয়া আমি খেতিপথাৰত কেনেদৰে খেতিত নামি যাওঁ হয়তো আগতকৈ বহুত কমিছে খেতি আজিকালি মানে বহুতে কৰিবলৈ এৰিছে তথাপিতো আমি এৰি দিয়া নাই যিমানলৈকে পাৰোঁ আমি কৰি যাম তাকে তাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ ভিডিঅ'টো চাই যাব শেষলৈকে তেওঁলোকে দেখিছে মই ৰোৱনী নিবলৈ আহিছোঁ যিহেতু আজিকালি ৰোৱনী পাবলৈ বৰ দিগদাৰ এতিয়া পূৰা খেতি ছিজন চলি আছে এইকেইদিন মানুহো মানে একদম পূৰা কামত লাগি আছে সেইকাৰণে মোৰ তাতে কাম কৰে আগতে খেতি কৰোঁতে কাম কৰিছিলে এজন ল'ৰা আছে চিনাকি সি মোৰ ৰোৱনী কেইজনমান ঠিক কৰি দিছে বাগানত আৰু মই আহি আছোঁ ৰোৱনী ল'বলৈ এয়া চাওক আপোনালোকে মই ৰোৱনী পাই গ'লোঁ আৰু আপোনালোকে হয়তো আচৰিত হ'ব মানুহে কয় বোলে নেনৰ গাড়ীখন সৰু আৰু মোৰ গাড়ীখনত মানুহ কেইটা আহিছোঁ গম পায় এয়া চব পিছফালে 6জনী আগফালে 2জনী 6 2 8 আৰু মোৰ সৈতে 9টা মানুহ নেনৰখনত আহিছোঁ আপুনি চিন্তা কৰক মানুহে কৰোঁ বুলি কয় এয়া হৈছে 9 ভূঁই আমাৰ মায়ে প্ৰথম গোচটো লৈ দিছে তাৰপৰা পুৰা ৰোৱনী নামি যাব আৰু পথাৰত আৰু আপোনালোকে দেখিছে মই ৰোৱনী নিবলৈ আহোঁতে আহি পেলাই মুৰ্গী ফাৰ্ম পাই গ'লোহি আৰু কিহেনো ভাত খাব ৰোৱনীখিনি থাকিব যিহেতু পথাৰত সেইকাৰণে এটা ব্ৰইলাৰকে লৈছোঁ ডাঙৰ ব্ৰইলাৰ এটা লৈ লৈছোঁ ধুনীয়াকৈ কাটি বাছি তাক বনামগৈ এতিয়া আমাৰ বেটাই ছাতিটো ঘৰৰ পৰা লৈ আহিছেগৈ বহি লৈছে তলত ৰ'দ পৰে বুলি কেনেকুৱা লাগিছে পথাৰত থাকি ভাল লাগিছে পথাৰত থাকি আগতে ইহঁতৰ দিনত আমি এনেকৈ পথাৰতে থাকোঁ আৰু দেউতাই হাল বায় আৰু এতিয়া মৈ দিয়ে এতিয়া মৈ নাই মৈত উঠিবলৈ আহোঁ বৰ ভাল লাগে মৈত উঠি দিওঁ আৰু গৰু একদম খেদি দিয়ে গৰু টানি নিয়ে একদম কি আৰাম লাগে আজিকালি সেইবোৰ নাইকিয়া হ'ল ল'ৰা ছোৱালী গৰম বন্ধ বছৰেকৰ এদিন পথাৰ পাইছে বৰ ঠিক পাইছে তাৰপিছত পানী খিলকিছে এই আমাক গুলুৱে মাকে পথাৰলৈ আহিছে গুলু নামিবা নি গুলু আহি যোৱা চাহ বিৰতি চলিছে ৰে খেতিৰ মাজত টি ব্ৰেক এতিয়া নহয় খানা বনি আছে আজি 9 ভূঁই ৰোৱনীৰ কাৰণে খানা বনি আছে মাংস
মাংস ভাত অলপ পিছত দেখুৱাম আপোনালোকক খোৱা পৰিৱেশ। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আমাৰ এই খেতি পথাৰৰ ভিডিঅ' চাই। আৰু আগলৈ আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ চাবলৈ আপোনালোকে আমাৰ চেনেলটোৰ কাষতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব লাহেকৈ, কাষতে থকা ঘণ্টাটো বজাই দিব। ধন্যবাদ। জয় অসম।